কিনাৰাম, হলিৰাম, বিনাবাহঁতৰ গাঁও। এই যে বাথা নৈখনে গাঁৱৰ মানুহৰ স্পন্দন। নৈপৰীয়া কৃষিজীৱী মানুহেই কৰিছে কৃষ্টি সংস্কৃতি। জীপাল জনজীৱন, গাঁওবাসীয়ে সপোন ৰচে আৰু সপোন ভাঙে। তেনেদৰেই সেউজীয়া কৰে এই ধুনীয়া ধৰণে। এই সোণোৱালী ধানডৰাক লৈয়েই এটা জীৱন যাত্ৰা। এইজন নবীন মাষ্টৰ 1940 চনত গাঁৱৰ প্ৰথমজন মেট্ৰিকুলেট। চৰকাৰী চাকৰি পাইছিল, কিন্তু নকৰিলে। গাঁৱতেই প্ৰাথমিক স্কুল স্থাপন কৰি শিক্ষকতা কৰিলে। তেওঁৰ এই পুত্ৰ এয়া সমীৰণ, উচ্চ শিক্ষিত। বাংগালোৰৰ মাল্টিনেশ্যনেল কোম্পানী এটাত বিষয়া পৰ্যায়ত চাকৰিও কৰিছিল। কিন্তু মাকৰ মৃত্যুৰ পিছত নবীন মাষ্টৰে তাক ঘৰলৈ মাতি আনিলে। তেওঁ পুতেকক ক'লে, বিদেশী বনিয়াৰ তলত তই চাকৰি কৰি গোলাম হ'ব নালাগে, ঘৰলৈ আহ, গাঁৱৰ মানুহৰ সৈতে লগ লাগি খেতিত ধৰ। সমীৰণে সেয়ে ঘৰলৈ উভতি আহিলে। ৰাতিৰ সপনত পাই ৰাজ্যধন, টোপনি ভাঙিলে কিছু নাই। ৰাতিৰ সপনত পাই ৰাজ্যধন, টোপনি ভাঙিলে কিছু নাই। এই আছো এই নাই, ভাবিও নচোৱা ভাই জানি। স্যাৰ আপোনালোকৰ চৰকাৰে দুৰ্নীতি নকৰে, কিন্তু কৰ্পৰেটৰ কমিশ্যন খায়। কি ক'ব এই ক্ষেত্ৰত? কোনে কৈছে? বিৰোধীয়ে কৈছে। সেই বিৰোধীক মই এটা প্ৰশ্ন কৰিব খোজোঁ, কোনে আমাৰ দেশত ফৰেন কোম্পানী আৰু ফৰেন কৰ্পৰেট আমন্ত্ৰণ কৰিছিল? সাংবাদিকসকল, আপোনালোকে অনুসন্ধান কৰক, তেতিয়া ওলাই পৰিব আমাৰ দেশত কোনে প্ৰথম কমিশ্যন ৰাজ প্ৰতিষ্ঠা কৰিছিল। স্যাৰ আৰু এটা প্ৰশ্ন আছিল স্যাৰ। No, you first investigate. Okay? You know who invite foreign corporate. Okay?
অ' শুনছা অঁ কি হ'ল অহাকালি কলিমনৰ আপিতৰ বিয়া নহয় অহাকালি নেকি মই পাহেৰি আছিলোঁচোন মা মই স্কুলত যাম যা উচুৰ্গা এটা নালগিব মোকনো এইগিলাখানত কিয় টানা হা তই দোকানত যাই পেলাই কিবা এটা লৈ আহিবি যা কি যে কয় মানুহ তই আজি মুচ চুচোৱা নহয় মইচোন তাতেই থাকিব লাগিব অঁ হয় নেকি পিছে মই এইগিলাখান বস্তুৰ দাম একেবাৰে নাজানো নহয় দোকানত গেলি গম পাবি যা এটা কথা কিন্তু 1 মোন ধান বিকি যি পাই মই তাকেহে আনিব পাৰিম কি লাগবনো উচুৰকা আজিকালি ৰাপি মোবাইল এটা নাপালি ফেন এখনকে আনবি হ'ব দে ধানৰ দামেই নাই হয় কিনা ধান তথাপিও আনছা যেতিয়া ধান 7 টকা দিম দে আমি বাজাৰত বস্তু বিকিব আনলি একো বস্তুৰ দামেই নাথাকেচোন উপায় নাই চাউলৰ বিক্ৰী নহয় যেতিয়া কি কৰিম তথাপি তই ধানখিনি লৈয়েই যা ধান নিবিকলি কেনেকৈ হ'ব কইনাই বিয়াৰ উচুৰকা নিবা দিছি হ'ব দে যেনকৈ চলছি সেনকৈ দিয়া ল ধনেৰ ধনজন জীৱন যৌৱ এই আছো এই নাই ভাবিও নচোৱা ভাই জানিও নলোৱা বা অঁ খুৰা কিবা আছিলে মোক এটা মোবাইল লাগছিল মোবাইল মানে কেনেকুৱা মোবাইল লাগিছিলে আপোনাক কিমান দামৰ মোবাইল লাগিছিলে আপোনাক কিমান মান আৰু 500-600 মানত আজিকালি দিনত 500-600 টকাত ক'ত মোবাইল পাব খুৰা আমাৰ তাত 5,000 টকাই লাষ্ট আৰু ইমান দাম বহক কি লাগিব দাদা ফেন এখন লাগছিল ফেন লাগিব আপোনাৰ এইখন ল'লে 2000 পৰিব আকৌ যদি আপুনি সেইখন যদি লয় সেইখনত 3000 পৰিব কম দামৰ নাই ইয়াতকৈ কম দামৰ ইয়াতকৈতো কম দামৰ নহ'ব দাদা তহঁতৰ বস্তুগিলাৰ দামগিলাই দেখোন আলগাও যি লেখা থাকে তাকে দিবা লাগে আমাৰ লেখা নহয় দাদা এইবোৰ কোম্পানীবোৰেহে লিখে আপুনি বুজা নাই একো বুজবা লগা নাই তহঁত মাখাই বস্তুৰ দাম যি লেখা আমি তাকেহে দিবা লাগব কোম্পানীৰ লগত লিলিমাই কৰি দোকানত বস্তু বিকা তহঁত চব একটেলিয়া আমাৰ চাউল ধান খাই সকলোৱে ডাঙৰ ডাঙৰ মানুহ হবি আমাৰ হলি বস্তুৰ দাম নাই তহঁত চব ওপৰ খাৱা দি আছো নহয় আমাৰ চাউল ধান বিক্ৰী চব বন্ধ কৰি দিম চাং কাই ক'ত কেনেকৈ চলা এই দোকানীগিলা চব ওপৰ খাৱা আমাৰ বস্তুৰ দাম নাই চালা আমি দামত বস্তু কিনবা লাগে আমি কি কৰবা পাৰো দি আছো ৰ আমি কৰোঁ জাহা চাউলৰ খেতি বেটাহাতে সীমাখান খাই ডাক্তৰ ইঞ্জিনিয়াৰ মিনিষ্টাৰ MLA হয় আমি খাওঁ পন্তা ভাতৰ মাৰ বেটাহাতক লাগে লাহি চাউলৰ ভাত এইগিলাখান চব আমাৰ মূৰ্খামিৰ কাৰণে হৈছে এহেঁতে ইমাখান খাই ডাক্তৰ ইঞ্জিনিয়াৰ মিনিষ্টাৰ MLA হয় বেটাহাত কি হৈছে কিনাৰাম নকৰো আজি পেৰে বাজাৰ নিকিনো কোম্পানীৰ বস্তু আমাৰ বস্তু আনিবিকো হৈছে কি নক কিয় 1 মোন ধান বিকি বাজাৰত একো এটা নাপায় বুজি পালি এতিয়া মই ইমান দিনে তাকেই কৈ আহিছো বাজাৰত গেলেহে আচল কথা গম পাই ইগিলাখান আমাৰ ৰাজাই বানাই দিয়া নিয়ম আমাৰ পেৰে ফুচুলে হেঁতে ঠিকেই নাই কিন্তু কোম্পানীৰ পেৰে ঘূৰি আহোঁতে 2-3 গুণ হৈ ঘূৰি আহে এইবাৰ যদি আমি ফেট জুৰো আমি উৎপাদন কৰা ধান মাছ চাউল সৰিয়হ আদিকে যদি বিক্ৰী নকৰোঁ চাওঁচোন কাই কেনেকৈ চলে
কি হ'ল হৰিৰাম কাই কিনাকাৰ কি হ'ব বাজাৰত জুই জ্বলছে 1 পোন ধান বিকি একোকে নাপাই ৰাস্তাই ৰাস্তাই ফুকে আহি আছে ঠিক কথাতে তাৰ খং উঠিছে এজন খেতিয়কেহে গম পায় 1 মোন ধান উৎপাদন কৰোঁতে তাৰ খৰচ কিমান কিন্তু বজাৰত গ'লে তাৰ মূল্য একো নাই হয় বা দিনক দিনে কোম্পানীৰ বস্তুৰ দাম বেলেগ বেলেগ হৈ গৈছে ঔষধৰ দামটো আৰু বেছি চৰা যেতিয়ালৈ একাংশ মানুহৰ হাতত এই বজাৰখন থাকিব তেতিয়ালৈ আমাৰ এনেকুৱাই হ'ব কাকা ইয়াৰ যেন কোনো উপায় নাইও বা উপায় আছে কাকা উপায় আছে সমস্ত খেতিয়ক আমি একগোট হ'ব লাগিব কি হল উচুৰ গান আনিলি নালগে আমাৰ বিয়া খাবা যাবা কি হলে মানুহ তোৰ এই 1 মোন ধান বিকি যদি এটা বস্তু নাপায় দোকানত নালগে আমাৰ বিয়া খাবা যাবা নালগে আমাৰ উচুৰ গান দিবা দেউতা চাহ খাওক ঠিক আছে তই এতিয়া কৰিবলৈ যাবি নাই নাযাওঁ কিয় বা সুধিলে নাই এনেই সুধিলোঁ বাৰু তহঁতৰ সমাবায়খনৰ নাম দিলোঁ দেখোন কেতিয়াবাই এতিয়া আমি খেতি কৰিয়েই জীৱন যাপন কৰিব লাগিব কৰ্মই আমাৰ মূল লক্ষ্য এই সমাবায় আপোনালোকে অসমৰ প্ৰতিখন গাঁৱে গাঁৱে গঢ়ি তোলক এটা সময়ত আমিও কৰিছিলোঁ এনেকুৱা সমাবায় আমি প্ৰতিখন গাঁৱে গাঁৱে গঢ়ি তুলিছিলোঁ আপোনালোকে আগবাঢ়ক আপোনালোকৰ লগত মই সদায় আছোঁ আমাৰ সমবায় আমাৰ সমবায় আমাৰ সমবায় খুৰা আপোনাৰ লাইনৰ বিল কি কৰবা লাগে আপুনি বিলটো দিব লাগে যদি নেদু আপোনাৰ লাইনটো কাটা যাব লাইন কাটবি হা লাইন কাটবা আইছা যাচোন যা কাট লাইন কাট মই কি লাইন নহলি চলবা নৰিম বুলি ভাবছা নেকি হা গধুলাই খাই বই বিছিনাত পৰি থাকিম এই অমুকা এক কথাত চলা মানুহ কাকো নিবিকুও নিকিনো যা কাট লাইন কাটছুন যাচোন যা কাট 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 কাটছুন কাট লাইন কাটবা আইছি চলবা নৰিম বুলি ভাবছি আমি হা চলবা নৰিম বুলি ভাবছা যাচোন যা কাট লাইন কাট কাটাহি লাইন কাটাহিচোন বইল কথাটো আমি আলোচনা কৰোঁ লাইন কাটবা আইছি হ'ব খং নকৰবিচোন বাপাক এটা কথা সোধক কাকা সোধক ইমান পঢ়া শুনা কৰি চাকৰি কৰিব আমাৰ লগত কাম কৰিব আহিলি যে সৰুৰে পৰা দেউতাই এইবোৰ শিক্ষাকে দি আহিছে কাকা মানুহৰ দুটা মন থাকে এটা হ'ল সামাজিক এটা হ'ল ব্যক্তিগত মানুহৰ ব্যক্তিগত মনটো গজি উঠিলে সা সম্পত্তি ঘোঁৰা গাড়ী সকলো হয় আৰু সামাজিক মনটো গজি উঠিলে মানুহে মানুহক ভাল পাব শিকে প্ৰকৃতিক ভাল পাব শিকে আৰু মই 1 নম্বৰ ৰাস্তাটোকে ল'লোঁ কাকা যিটো ৰাস্তাত থিয় হৈ মানুহক আগবঢ়াই লৈ গৈছিল জ্যোতিপ্ৰসাদ আগৰৱালাদেৱ ভূপেন হাজৰিকাদেৱ সেইটো ৰাস্তাই মই ল'লোঁ জীয়াই থকালৈকে মই কাম কৰি যাম কেৱল কাম কৰি যাম মই তোক আগতেও কৈছো বিয়া সভা পূজা ধ্বনি উচুৰগা ইগিলা আমাৰ বাদ দিবাৰ হ'ল নালগে আমাৰ ইগিলান খাবা যাবা নিজে কি এটা কথাতে লাগি থাকবি মই এটা কথাতে লাগি থাকিম নিজে কি তাৰ মানে আকালাই ইমাহা কৰিম বুলি ভাবছা প্ৰথমতে মই আকালাই কৰি লাহে লাহে ৰাইজত দুই এটা কম কোনোবাই মানলা যদিও মানলা নামেনলা যদিও নাই মই কিন্তু আকছটা কৰিহে এৰি বাপৰে ইমান বৰমতা হৈ উঠছা ইমান আকৰ গছ এনকে আৰু মানুহ চলবা নৰি মই এতিয়াই গাঁৱৰ ল'ৰা মাখাক জনা যা কাক ককগে যায়
এই আপিহাত ঘৰত যা মোৰ মানুহটো ভালে ঘূৰি কিন্তু বৰ খং চাও কিনাকা আমি অকলে অকলে ক্ষোভ প্ৰকাশ কৰি একোডাল কৰিব নোৱাৰোঁ আমি সকলোবোৰ লগ লাগিবই লাগিব আমি জানো তোৰ কথা যুক্তি আছে তোৰ ক্ষোভ আছে কিন্তু আমি অকলে অকলে এই ক্ষোভ কৰিলে নহ'ব নহয় দেশৰ আইন কানুন নিয়ম নীতি এইবিলাক সাধাৰণ মানুহে নবনাই নহয় চা কিনাকা মূল কথা হৈছে চিষ্টেম এই চিষ্টেমটো কি আমি বুজি পাব লাগিব তই বুজি পালিনে বুজিলোঁ আমি কিদৰে কেনেকৈ সংগঠনটো আৰম্ভ কৰিম সেইটো ভালকৈ বুজি পালোঁ এতিয়া আমি ৰাইজক একলগ কৰাই হ'ব আমাৰ প্ৰধান কাম গছ এডাল জীয়াই থাকিবলৈ যেনেকৈ সাৰ পানীৰ প্ৰয়োজন ঠিক তেনেদৰে কৃষক সংগঠন এটা জীয়াই ৰাখিবলৈ নাৰী শক্তিৰ প্ৰয়োজন আছে সাধনা কথাবোৰ বুজিলানে বুজিলোঁ মূল কথাটো কি জানানে কি কথা আমি প্ৰতিটো কথাৰ শ্ৰেণী বিচাৰ কৰিব লাগিব ৰাতিৰ সপোন পাই ৰাজ্যধন টোপনি ভাঙিলে কিছু শুনিছা সাধনা আমাৰ গাঁৱলৈ এদিন এনেদৰে নাৱত উঠি খোজকাঢ়ি বিষ্ণু ৰাভাই কৃষক সংগঠন গঢ়ি তুলিছিল সমাজতন্ত্ৰ গঢ়াই আছিল তেওঁৰ লক্ষ্য জীৱন যৌৱ মই আজিৰ পৰা গাঁওখনৰ সকলো দায়িত্ব তহঁতক অৰ্পণ কৰিলোঁ অৱস্থা সময় পৰিৱেশ এই তিনিটা কথা সদায় মনত ৰাখে ঐ বাপু কিনাৰামৰ ঘনীয়েকৰ কি হ'ল মই গৈছিলোঁ আৰু সকলোখিনি কথা কিনাৰামে বুজি পাইছে বাকী এতিয়া আৰু নতুন উদ্যমেৰে কাম আৰম্ভ কৰিছে ঠিক আছে বাৰু তহঁতে আজি ৰাইজক লৈ যি কাৰ্যসূচী হাতত লৈছ মোৰ তাত সম্পূৰ্ণ সমৰ্থন আছে এই মাৰাভিধা গাঁৱত বিষ্ণু ৰাভাৰ লগত মই এদিন তাকেই কৰিছিলোঁ হৰামাৰাৰ সেই প্ৰতাপ ৰাভা পাল্লিৰ গোবিন্দ কলিতা আমাৰ নেতা আছিল আমি সকলোবোৰ খেতিয়ক লগ হৈ এই বৰদুৱাৰ অঞ্চলৰ ধনী মহাজন জমিদাৰসকলৰ ভঁৰালবোৰ ভাঙি সেই ধানবোৰ এই দুখীয়া কৃষক ৰাইজক ভগাই দিছিলোঁ আমাৰ গাঁৱৰ কৃষকসকলে নিজৰ উৎপাদিত শস্যসমূহ নিবিকেও আৰু নিকিনেও আৰু তেখেতসকলে সেই শস্যসমূহ নিজৰ মাজতে ভগাই লোৱাৰ এটা সিদ্ধান্ত লৈছে ৰাইজ আজি কি ক বা কি সিদ্ধান্ত কৰা মই এইগিলাখান নাজানো মুঠতে মই এটাই কথা জানো যে বস্তুৰ দাম নকমাক লাগে আমি একোৱে কৰিব নোৱাৰোঁ গতিকে আজিৰ পেৰে আমাৰ উৎপাদিত সামগ্ৰী ধান মাহ সৰিয়হ আলু পিঁয়াজ চব বিক্ৰী বন্ধ কৰি দিব লাগে আৰু এইবিলাক বিক্ৰী বন্ধ কৰি আমি দেশত এটা খাদ্য সমস্যাৰ সৃষ্টি কৰিব লাগিব বিৰাট নাটনিৰ সৃষ্টি কৰিব লাগিব প্ৰথমতে চলাত আমাৰ অলপ কষ্ট হ'ব আমি এটাই আনটোক সহায় কৰি চলিব লাগিব লাইন আমাৰ কাটা গেলিও গেল মিঠাতেলত চাকি দি চলিব লাগিব মুঠতে আন্দোলন কৰিব লাগিব চব ক্ষেত্ৰতে কথা এষাৰ গাত ধৰছেনে ৰাইজ এইবোৰ সমস্যা আৰু আমাৰ ব্যক্তিগত হৈ থকা নাই চব ৰাজহুৱা হৈ গৈছে বুজিছে আমি শুই থাকিলে বহি থাকিলে নহ'ব আমি এতিয়া আমাৰ অধিকাৰ আদায় কৰিব লাগিব বুজিছে মূল কথাটো হৈছে ডেকা শক্তি ডেকা শক্তিক মদ খুৱাই ভাং খুৱাই পংগু কৰাটোৱে সিহঁতৰ লক্ষ্য গতিকে আমি কিছু কষ্ট স্বীকাৰ কৰিবই লাগিব মদ খাই ভাং খাই বহু কথা পাহৰিব পাৰি
কিন্তু পাপুহঁতে কোৱা কথাটো হে আচল কথা। কালি যে ৰাতিপুৱা তেলৰ কথা কৈছিলি, এই তেলটো লহি এতিয়া। আৰু যদি কিবা লাগে কবি হা। দীপালি বাই, তেল লাগব না? আছে এইটো মঞ্জু বাইদেউ ওলাওতে দি দে। হ'ব দে যাওঁ দে মই এতিয়া। চাউলৰ কথা কৈছিল, মই আলুৰ কথা কৈছিলো। আলু এটা মোক দি চাউল এটা অহাকালি আমাৰ মহিলাখিনিৰ মিটিং আছে নহয়, আপুনিতো গমেই পাইছে, গতিকে যাব হা। কথাখিনি যুক্তি আছে, কিন্তু এই যুগত আকৰগোজ হৈ থাকিলে নচলিব। সময় পৰিস্থিতি চাই আমি সংগ্ৰামৰ ভৱিষ্যত নিৰ্ণয় কৰিব পাৰিব লাগিব, বুজি পাব লাগিব সাম্ৰাজ্যবাদ। এই সাম্ৰাজ্যবাদক কোনে কিয় পোহপাল দি নদকা কৰি ৰাখে। এতিয়া যা, মাত্ৰ জাগি শুবি, বাচি খাবি। চাহ খুৰী, আমাৰ ল'ৰা ছোৱালীবোৰ পঢ়াকে এখন ভাল স্কুল নাই। আমাক কি এখন ভাল স্কুল নালাগে? আমাক বেলেগ একো নালাগে, আমাক বস্তুৰ দামবিলাক কমাই দিব লাগে। আমি কি লোনৰ কিস্তি মাৰাক লৈহে জীৱনটো জীয়াই আছো? লোনৰ কিস্তি মাৰবা যাই যাই জীৱনটো বন্ধ কৰি থ'ব লগা হৈছে। আমাক জীৱনত নিৰাপত্তা লাগে। এই শিক্ষাৰে আমি আগবাঢ়িব নোৱাৰোঁ। এই সমগ্ৰ দালাল ৰাজ আমি বন্ধ কৰিব লাগে, আৰু এয়াই হৈছে আমাৰ প্ৰধান লক্ষ্য। আমি ৰাইজক কি একো দিয়া নাই? কিছুমানৰ দৰে আমি সূতা কম্বল দি অন্তত ৰাজনীতি কৰা নাই। কিছুমান বিৰোধীয়ে ৰাইজক উচতাই জোল খাবলৈ ধৰিছে। মাহে মাহে বেংকত টকা, বিনামূলীয়া চাউল, ৰাস্তা ঘাট চিকচিকীয়া কৰালৈকে আমি কি ৰাইজক একো দিয়া নাই? যি দিব লাগে সেইটো আমাক দিয়া নাই। তাৰ বিনিময়ত প্ৰতি 100 টকাত 40 টকাকৈ আমি ৰজাঘৰক কৰহে দি আছোঁ। সিহঁতে আমাক কি দিছে? বেলচাৰে নি চামুচেৰে দিছে। আইসকল, আমি কাৰো অনুগ্ৰহত চলি থকা নাই। কপালৰ ঘাম মাটিত পেলাই আমি কষ্ট কৰিছোঁ। আমি আলু উৎপাদন কৰিছোঁ, সৰিয়হ উৎপাদন কৰিছোঁ। সঁচা, আমি তহঁতক সহায় কৰিম। মাটিৰ মালিক খতম কৰি লাল নিচানৰ দমনকাৰী নিদিও মাটি নিদিও ধান। লাল নিচানৰ দমনকাৰী নিদিও মাটি নিদিও ধান। ধান আমাৰ, মাটি আমাৰ, প্ৰাণ আমাৰ। আমাৰ মাটি আমাৰ ধান, আমাৰ মাটি আমাৰ ধান। জান গলেও মান গলেও ধান নিদিও। ৰাইজ, সংগ্ৰামক বাদ দি আমাৰ কোনো অন্য উপায় নাই। গতিকে ঐক্যবদ্ধ আৰু প্লে কাৰ্ড লওক। নাঙল যাৰ, মাটি যাৰ, ইনকলাব জিন্দাবাদ, ইনকলাব জিন্দাবাদ, ইনকলাব জিন্দাবাদ। আজিৰ মুখ্য বাতৰি। দেশত বৃদ্ধি হোৱা মূল্যবৃদ্ধিৰ বিৰুদ্ধে সাধাৰণ ৰাইজ ৰাজপথলৈ ওলাই আহিছে। বিশেষকৈ খেতিয়কসকলে মূল্যবৃদ্ধিৰ লগতে কৃষি খণ্ডত ব্যৱহৃত হোৱা উপকৰণসমূহৰ মূল্যবৃদ্ধি হ্ৰাস কৰাৰ দাবী তুলি জংগী আন্দোলন গঢ়ি তুলিছে। এই যে আন্দোলনবিলাক হৈ আছে, এইবিলাকৰ পৰা বৰ অশান্তি হৈ আছে।
কথাবোৰ তেনেকুৱা নহয় হয় বস্তু মিলে এনেকৈ বৃদ্ধি হৈছে না মানুহে চলিব নোৱাৰা অৱস্থা আন্দোলন নকৰি কৰিব কি নাই সেয়া তই দেশৰ খবৰ নাখায় নেকি সেয়া কি হৈছে এই গমেই নাপা তই যা 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 টিভি চালি গম পাবি যা ঘৰত চাগিল টিভিটো এই আন্দোলনৰ ফলত দেশৰ ঠায়ে ঠায়ে দোকান পোহাৰ বজাৰ এফালৰ পৰা বন্ধ হৈ গৈছে ইনকলাব জিন্দাবাদ ইনকলাব জিন্দাবাদ ইনকলাব জিন্দাবাদ ধানৰ দাম বৃদ্ধি কৰ ধানৰ দাম বৃদ্ধি কৰ প্ৰকৃত কৃষক প্ৰকৃত কৃষক সকলো কৃষক সকলো কৃষক মানুহজনক মই আজি এসপ্তাহ ধৰি কৈ আছো বস্তু লাগে বুলি আজি ইমান দিন হল একো এটা বস্তু আনা নাই আলু নাই দালি নাই পিয়াজ নাই এই দালি এই খেতি আছে মাত্ৰ এইখিনি দালিৰে মই কি এতিয়া মই আঞ্জা বনাই খুৱাম এইখিনি দালি মই কি আঞ্জা বনাই খুৱাম এইখিনি তেল মিঠাতেল আছে এইখিনি মিঠাতেলেৰে মই কি সাজ বনাই খুৱাম এই মানুহজনৰ মানে একো এটা কাণ্ডক দিয়া বোলা বস্তু এটা নাই আজি এসপ্তাহ ধৰি আলু পিয়াজ সবজি দালি একোই নাই ওৰা বজাৰ বন্ধ চাৰিওফালে কৃষক আন্দোলন কৃষকে বস্তু বিক্ৰী বন্ধ কৰি দিছে হে ৰাম আমি তেতিয়াহলে কি খাম নমস্কাৰ মই বিক্ৰম আমি দালাল.com-ৰ পৰা আহিছো এই কাৰণে আহিছো আজি এখন আমি ভিতৰুৱা গাঁও মাৰভিতাত উপস্থিত হৈছোহি যি সময়ত চলি আছে কৃষক আন্দোলন এই কৃষক আন্দোলনৰ সম্পৰ্কত আমি কিছু কথা পাতিবলৈ মনৰ কথা বুজ ল'বলৈ আহিছো আহকচোন বৰ্তমান আমাৰ মাজত উপস্থিত আছে মাৰভিতা গাঁৱৰ এজন জ্যেষ্ঠ শিক্ষক এই জ্যেষ্ঠ শিক্ষকজনৰ ওচৰলৈ পোনে পোনে আহিছো জ্যেষ্ঠ শিক্ষকজনৰ লগত আমি কথা পাতিম কি কয় তেওঁ স্যাৰ এই বিষয়টোত আপুনি কি কয় মই এটা কথাই কম মানুহৰ মৃত্যু এবাৰেই হয় কোনোবা বেমাৰত মৰে কোনোবা এক্সিডেন্ট হৈ মৰে আৰু কোনোবা বুঢ়া হৈ মৰে মুঠতে মানুহ মৰিবই কথা হ'ল আমি মৰিম কিদৰে এই কথা ভাবি সকলোৱে আগবাঢ়ক পুনৰ আমাৰ মাজত উপস্থিত থকা এই সংগঠনৰ নেতৃত্ব লোৱা আমি এজন কৃষক নেতাৰ সৈতে কথা পাতিম আহকচোন তেওঁ কি কয় আমাৰ এটাই দাবী আমাৰ বস্তুৰ মূল্য কমাই দিব লাগে প্ৰকৃত কৃষকৰ হাতত মাটি দিব লাগে শিক্ষা স্বাস্থ্য বিনামূলীয়া কৰিব লাগে এই ক্ষেত্ৰত আমি কোনো ধৰণৰ আপোচ নকৰোঁ প্ৰাণ থকালৈকে আমাৰ পাবাৰো নাই কাৰো লবাৰো নাই নে কি কয় ৰাস্তা ঘাটৰ উন্নতি করছে কিন্তু আমার বাবে করা নাই কোম্পানির বাবেহে করছে জেসিপি ডাম্পার ই রিক্সা মোটরসাইকেল বিক্রি করার কারণে হে করছে কৃষকৰ কারণে একোৱে করা নাই ইনকলাব জিন্দাবাদ ইনকলাব জিন্দাবাদ দেউতা বিশ্বনাথৰ কৃষক আন্দোলন আপুনি সফল হোৱা বুলি ভাবেনে এই সকলো নেতৃত্বৰ খেলা নেতৃত্বৰ শ্ৰেণী চেতনাৰ শূন্যতাৰ বাবে আমাৰ বিদ্ৰোহ সফল নহল সেই মতাদৰ্শগত সংগ্ৰামেই হ'ল আচল কথা কৃষক আন্দোলন যিকোনো উপায়ে স্তব্ধ কৰিব লাগে প্ৰয়োজনত কৃষক নেতাৰ সৈতে হাত মিলাব লাগিব চেষ্টাৰ কোনো উটিয়াৰা নাই বৰুৱা কথা হ'ল একো ফলেই ধৰা নাই মই এটা কথা ভাবিছোঁ কি কথা কৃষকক যোগান ধৰা সাৰ বীজ ৰাসায়নিক ইন্ধনবোৰ যদি বন্ধ কৰি দিওঁ মনে মনে থাকক হে আপোনাৰ এই পৰামৰ্শ ল'লে বজাৰখনেই দেখোন সমূলি বন্ধ হৈ যাব দেশীয় আন্তঃৰাষ্ট্ৰীয় পৰিস্থিতি আপুনি ভবাৰ দৰে হৈ থকা নাই চাৰিওফালে এতিয়া বজাৰ ডাউন নিজক বচাবলৈ অন্য উপায় ভাবক শেষ মেষ চৰকাৰ বাহাদুৰৰ দ্বাৰাই আমি কিবা এটা কৰিব লাগিব
ইমান প্ৰেছাৰ দিয়াৰ পিছতো আপোনালোকৰ গা লৰা নাই যে নহয় ছাৰ মনে মনে থাকক হে মনে মনে থাকক আমাক ৰিজাল্ট লাগে যিকোনো মূল্যৰ বিনিময়ত আন্দোলন বিক্ষোভ বন্ধ হ'ব লাগে মই সকলো নিৰীক্ষণ কৰি আছো ছাৰ মোৰ মানুহ কৃষকৰ মাজত সোমাই আছে ছাৰ আন্দোলন বিক্ষোভ দমন হ'বই ছাৰ মই যিকোনো মূল্যৰ বিনিময়ত কৃষক আন্দোলনৰ নেতাৰ জীৱিত বা মৃত অৱস্থাত পাব বিচাৰোঁ চৰংচোৱাৰ সূত্ৰ মতে ইহঁতে ৰাতি ৰাতি মিটিং কৰি থাকে মই গাঁৱৰ সকলো অনুসন্ধান লৈ আছোঁ সিহঁতৰ মতলব অলপ বেলেগ বেলেগ যেন অনুমান হৈছে ছাৰ ইতিমধ্যে আমাৰ গাঁৱত পুলিচে পিয়া পিটি ফুচি আমাৰ মানুহগিলা অলপ সাৱধানে চলবি মই কিন্তু এটা গোপন খবৰ পাইছো কি আমাৰ গাঁৱৰ দুটা মানে এমএলএৰ পাছে পাছে ঘূৰি আছে ময়ো গম পাইছো হে দুটাক চাইহে আছো ৰ তাহাঁতক আমি পিছা কৰিব লাগিব বিনা মনাখানত ৰান্ধনী ঘৰৰ পিছফালে ভাতকেইটা থৈ দিছো লৈ যা ছাৰ ইনফৰ্মাৰৰ খবৰ মতে এই কিনাৰামে হৈছে এই সংগ্ৰামখনৰ মেইন গুৰি ধৰোঁতা হয় ছাৰ কিনাৰামৰ ঘৰত পুলিচ সোমাইছে ৰাইজসকল ওলাই হওক ওলাই হওক আই ঘৰত কোন আছ মই আছো ছাৰ কিনাৰামত তই কি হ'ব খৈনীয়েক হওঁ ঐ কিনাৰাম ক'ত গ'ল নাজানো ছাৰ ওলাই গেছি নেজান আন্দোলন কৰিবলৈ জান সি যদি নাই তয়ে বল মই আৰু কিয় যাম কোনো কথা নাই বৌ সাধাৰণ মানুহৰ ওপৰত পুলিচগিৰি তাই এনেকুৱা কি দোষ কৰিলে চুলিত ধৰি থানালৈ লৈ যায় যে কিনাৰাম এজন আছামী আইনৰ চকুত সি অপৰাধী কিনাৰাম কি চুৰ ডকাইত নে হত্যাকাৰী সি ৰাইজক উচতাই আছে একো উচতা নাই সি নিজৰ প্ৰাপ্যৰ অধিকাৰৰ আন্দোলন কৰি আছে আইন হাতত তুলি নল'ব আইন হাতত তোলা নাই অন্যায়ৰ প্ৰতিবাদ কৰিছো ঐ মহিলা আজি এই গিৰিয়েৰেক লৈ থানাত উপস্থিত হবি অন্যথা তোমালোকৰ অৱস্থা বেয়া হ'ব দাদা হাংগাডাল কৰিবি এজন কৃষকক মাৰিবি গাৱে গাৱে লাখে লাখে কৃষক 5, 6, 7, 8, 9, 10, 11, 12, 13, 14, 15, 16, 17
ঐ তুই এতিয়া কি কৰিম বুলি ভাবছ ৰাতি ৰাতি পুলিচ আহি আছে কাক কেতিয়া ক'ৰ পৰা উঠাই নাই একো ঠিক নাই শুন হলি মই আৰু এতিয়া সেই আগৰ অৱস্থাত নাই সমীৰণ আৰু নবীন মাষ্টৰৰ পেৰে বহুখিনি জানলো বহুখিনি শিকলো জিয়ে থাকিম কিন্তু মুঠ তল কৰি নহয় আজিয়ে মই জীৱনৰ কিবা এটা সিদ্ধান্ত ল'ম তাৰ আগতে একবাৰ নবীন মাষ্টৰৰ ওচৰৰ পেৰে আহোঁ চোৱা কিনাৰা মৃত্যু মানুহৰ এবাৰেই হয় কাৰোবাৰ মৃত্যু ৰঙা চিলনিৰ পাখিৰ দৰে পাতল আৰু কাৰোবাৰ মৃত্যু ঠাই পৰ্বতৰ দৰে গধুৰ আপোচহীন সংগ্ৰামে তোমাক পথ দেখুৱাই দিব তুমি আত্মসমৰ্পণ কৰিবা নে নতুন বাটে খোজ পেলাবা এদিন আমিও বিষ্ণু ৰাভাৰ লগত একে পথৰে যাত্ৰী আছিলো প্ৰতাপ ৰাভাই সংগঠনৰ কথা বাহিৰ নকৰো বুলি প্ৰতিজ্ঞা কৰি নিজৰ জিভা নিজৰ দাঁতেৰে কামুৰি ছিগি পেলাইছিল মই এতিয়া মানসিকভাৱে প্ৰস্তুত ছাৰ মই সকলো ত্যাগ কৰিবলৈ প্ৰস্তুত গুড এতিয়া তহঁতবোৰ সাজু হ সোণৰ ধান সোণৰ দেশৰ সোণৰ মাটি সোণৰ ধান জান গলেও মান গলেও ধান নিদিওঁ নিদিওঁ আমাৰ ধান নিদিওঁ আমাৰ অত্যাচাৰী শোষণকাৰী মাটিৰ মালিক খতম কৰি অত্যাচাৰী শোষণকাৰী মাটিৰ মালিক খতম কৰি লাল নিচানৰ দমনকাৰী নিদিওঁ মাটি নিদিওঁ ধান লাল নিচানৰ দমনকাৰী নিদিওঁ মাটি নিদিওঁ ধান ধান আমাৰ মাটি আমাৰ প্ৰাণ আমাৰ মাটি আমাৰ ধান আমাৰ মাটি আমাৰ ধান জান গলেও মান গলেও ধান নিদিওঁ আমাৰ ধান নিদিওঁ আমাৰ মাটি কৰি তেজকে পানী কৰি হাৰকে মাটি কৰি তেজকে পানী কৰি কেঁচা ঘাম মাটিত পেলাই ৰোৱা আমাৰ ধান কেঁচা ঘাম মাটিত পেলাই ৰোৱা আমাৰ ধান জান গলেও মান গলেও ধান নিদিওঁ আমাৰ ধান নিদিওঁ আমাৰ ধান সোণৰ ধান সোণৰ দেশৰ সোণৰ মাটি সোণৰ ধান জান গলেও মান গলেও ধান নিদিওঁ আমাৰ ধান নিদিওঁ আমাৰ অত্যাচাৰী শোষণকাৰী মাটিৰ মালিক খতম কৰি অত্যাচাৰী শোষণকাৰী মাটিৰ মালিক খতম কৰি
লাল নিশানৰ দমনকাৰী নিদিও মাটি নিদিও ধান লাল নিশানৰ দমনকাৰী নিদিও মাটি নিদিও ধান ধান আমাৰ মাটি আমাৰ প্ৰাণ আমাৰ মাটি আমাৰ ধান আমাৰ মাটি আমাৰ ধান জান গলেও মান গলেও ধান নিদিও ধান নিদিও ধান নিদিও নিদিও আমাৰ ধান ধান নিদিও ধান নিদিও নিদিও আমাৰ মাটি কৰি তেজকে পানী কৰি হাৰকে মাটি কৰি তেজকে পানী কৰি কেঁচা ঘাম মাটিত পেলাই ৰোৱা আমাৰ ধান কেঁচা ঘাম মাটিত পেলাই ৰোৱা আমাৰ ধান জান গলেও মান গলেও ধান নিদিও ধান নিদিও ধান নিদিও নিদিও আমাৰ ধান ধান নিদিও ধান নিদিও নিদিও আমাৰ বস্তুৰ মূল্য হ্ৰাস কৰা বস্তুৰ মূল্য হ্ৰাস কৰা ধানৰ মূল্য বৃদ্ধি কৰা Thank you.